গাইজ অভিনাশিস হিয়াৰ আপোনালোক আছে পালে আৰু গাইজ আজি মই এনেই এটা ব্লগকে বনাই দিলোঁ আৰু আজি হ'ল ডে 4 আৰু গাইজ ব্লগটো বনালোঁহে এয়া ভিউ চাওক গাইজ খালৰ পাৰতে ব্লগ বনাব লগা হৈছে সিফালে আৰু গাইজ আপোনালোকে অকণমান ছাপোৰ্ট কৰি দিব আৰু গাইজ এটা ব্লগ দিছোঁ চাব আপোনালোকে আৰু গাইজ লং ব্লগ বেছি দিম 30 ডেইলৈকে লং ব্লগ দিম তাৰপিছত গাইজ মিনি ব্লগ দিম আৰু গাইজ অকল লং ব্লগ ইউটিউব আৰু ফেচবুকতহে দিম ইনষ্টাগ্ৰামৰ কাৰণে মিনি ব্লগকে বনাম আৰু গাইজ এইফালে চাব পাৰে ভিউবিলাক আৰু গাইজ এইবিলাক ট্ৰেক্টৰ আহি আছে গাইজ সেইবিলাক ইগন'ৰ মাৰক গাইজ বেলেগ ভইচ আহি আছে এইবিলাক ইগন'ৰ মাৰক আৰু এইফালে চাওক গাইজ আৰু গাইজ তামোলৰ খেতি কৰিছিল চাব পাৰে তামোল ৰুইছিল গাইজ সৰু সৰু পুলি হৈছে তামোলখিনি আৰু গাইজ এয়া চৰাই কান্দি আছে চাব পাৰে আৰু গাইজ এইফালে ধুনীয়া হৈছিল নেকি তাকে চাওঁ ৰ'বচোন গাইজ যাই আছোঁ ৰ'ব গাইজ ধুনীয়াও হৈছে গাইজ কমাই নোৱাৰোঁ মই আজিহে দেখা পাইছোঁ এতিয়াহে গাইজ ধুনীয়াৰ ওপৰত শাকৰ হৈছিলে চাব পাৰে ৰ'ব গাইজ অকণমান গাইজ আৰু গাইজ কি ধুনীয়া হাৱা দি আছে আৰু ঠাণ্ডাটো বহুত কমিল গাইজ চাব পাৰে আৰু কি বঢ়িয়া হাৱা দি আছে গাইজ ঠাণ্ডাটো বহুত কমিল আজি গাইজ জানুৱাৰীৰ 22 মানে হ'ল এয়া চাব পাৰে আৰু গাইজ কি মজা হাৱা দি আছে এয়া আপোনালোকেও চাব পাৰে নিশ্চয় আৰু গাইজ এনেই এটা ব্লগ বনাই দিলোঁ আৰু নতুন ঘৰ বনাই আছে চাব পাৰে আপোনালোকে গাইজ আৰু তাৰপিছত মই এনে এটা ব্লগ বনাই দিলোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব